আসসালামু আলাইকুম গাইস, কি খবর আপনার? খবর নিশ্চয়ই ভাল। তো বলক আমি ভিডিওটো আরম্ভ করি। থাম্বনেল আর টাইটেল চাই কিনে আপোনালোকে গম পাইছে যে কিহৰ ব্লগ চাবলৈ গৈ আছে। হয়, আপোনালোকে যিটো দেখিছে ঠিকেই দেখিছে। আপুনি যে এতিয়া মোবাইলটোৰে মোৰ ভিডিঅ'খন চাই আছে, সেই মোবাইলখনৰ বেক কভাৰটো কিমান টকা দামৰ? হয়, 100 টকা, 200 টকা, 300 টকা, সৰ্বোচ্চ 500 টকা। কিন্তু কেতিয়াবা 10 কৰোৰ টকা দামৰ বেক কভাৰ দেখিছেনে? বা কেতিয়াবা শুনিছেনে যে 10 কৰোৰ টকা দামৰ বেক কভাৰ আছে বুলি? আজি মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক 10 কৰোৰ টকা দামৰ এখন বেক কভাৰ। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু গাইজ, 10 কৰোৰ টকা দি বেক কভাৰটো কোনেনো কিনিব? ভাবি চাওক, 10 কৰোৰ টকা। 10 কৰোৰ টকা হ'লে এজন মানুহে আইফোনৰ দোকান খুলি লৈ বহিব পাৰিব। 10 কৰোৰ টকা। এই 10 কৰোৰ টকা দি কোনেনো কিনিব বেক কভাৰটো? বলকচোন চাই আহোঁ। ইমান প্ৰাইচ, ইমান কি আছে এই বেক কভাৰটোত? তো বলক আমি চাই লওঁ। আৰু গ্ল' ৰোডত এই বেক কভাৰটো মই দেখিবলৈ পাইছোঁ। আপোনালোকে গ্ল' ৰোড এপটোৰ ইনষ্টল কৰি তাৰপিছত তাত গৈ চাব পাৰে। সকলো ডিটেইলছ দিয়া আছে বেক কভাৰটোৰ বিষয়ে। তো আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা গৈ গ্ল' ৰোড এপটো ডাউনলোড কৰি তাত গৈ ভিডিঅ' স্ক্ৰীনত যি নামটো দিয়া আছে সেই নামটো আপোনালোকে গ্ল' ৰোডত গৈ লিখিলে আপোনালোকৰ সন্মুখত আহি যাব বেক কভাৰটো। তো দেৰি নকৰি বলক আমি 10 কোটি টকা দামৰ বেক কভাৰটো চাই আহোঁ। 10 কোটি টকা গাইজ, 10 কৰোৰ টকা, 10 কৰোৰ। কোনো ধেমালি কথা নহয়। বলক। কিন্তু গাইজ, 10 কোটি টকা যে এইটোৰ প্ৰাইচটো হয়, 10 কোটি টকা। 10 কোটি টকা দি কোনে কিনিব? মই গ্ল' ৰোড এপত আহি গৈছোঁ। এতিয়া চাৰ্চ কৰিব লাগিব REINK। স্ক্ৰল ডাউন কৰি লিখিব লাগিব LITE। এতিয়া চাৰ্চ কৰিলে আহি যাব আপোনালোকৰ সন্মুখত। ইয়াত চাওক, প্ৰথমতে আহি গৈছে এখন বেক কভাৰ, ৰেড কালাৰৰ হয়। ইয়াত চাওক বেক কভাৰখন প্ৰাইচটো চাওক আপোনালোকে কিমান টকা দি আছে ইয়াত। ইয়াৰ সকলো ডিটেইলছ ইয়াত দিয়া আছে। আপোনালোকে গ্ল' ৰোড এপটো ইনষ্টল কৰি তাৰপিছত আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব, চাই ল'ব। এতিয়া অলপ তলত আহিলে আৰু এটা চাব পাৰিব। ইয়াত চাওক আৰু এটা দিয়া আছে। ইয়াত চাওক প্ৰাইচটো চাওক আপোনালোকে প্ৰাইচ। গ্ল' ৰোড এপটো ইনষ্টল কৰি আপোনালোকে চাব পাৰিব। সকলোখিনি চাই ল'ব। ইয়াৰ প্ৰাইচটো চাওক। দেখিলে 10 কৰোৰ টকা দামৰ বেক কভাৰ। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যনটো অল কৰি দিব।